হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি মোৰ অনুষ্ঠান আছে শিৱসাগৰ জাজি জামুগুৰিত। অনুষ্ঠানটো পাতিছে মোৰ লগৰ মৃগাংক দত্ত। এয়া হৈছে মৃগাংকৰ মাক দেই, আৰু এই অনুষ্ঠানটোলৈ মোক বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল। এয়া হৈছে দীপজ্যোতি দা, আপোনালোকে চিনি পায়, তেওঁ এই অনুষ্ঠানটো শিক্ষক হিচাপে আছিলে। এয়া অনুষ্ঠান শেষ কৰাৰ পিছতে মোৰ দ্বিতীয়টো অনুষ্ঠান আছিল যোৰহাট নৃত্যাঞ্জলি ডান্স একাডেমীয়ে আয়োজন কৰা। এয়া আৰম্ভ হৈছে অনুষ্ঠান। আৰু এই অনুষ্ঠানটি সুন্দৰ সুচাৰুৰূপে এয়া মই কিবা কিবি কৈ আছিলোঁ, কিন্তু গান লাগি আছিলে কাৰণে কপিৰাইট লাগিব পাৰে, সেই গতিকে মই আপোনালোকক ভইচ অভাৰ দি দিছোঁ। এই মোৰ মাহী ছোৱালীক লগ পাইছিলোঁ, এয়া মোৰ তিয়কৰ ভাইটি এটাও তাতে লগ পাইছিলোঁ। শিক্ষা বিভাগৰ প্ৰশিক্ষক হেপী কলিতা বাইদেউ, মই হেপী কলিতা বাইদেউ মঞ্চলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। মই তেখেতক এখনি সম্বৰ্ধনা পত্ৰ সম্ভাষণ জনাবলৈ অভিভাৱকসকলক অনুৰোধ জনাইছোঁ। আজি অনুষ্ঠান ইমানেই আছে। যদি ভাল লাগে তেনেহ'লে সকলোৱে লাইক আৰু কমেণ্ট কৰিব। আজিলৈ বাই বাই। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।